Hello everyone, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিও। I wish আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব। যদি মোৰ ভিডিওটো চাই ভাল পায় দেন লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহলে দেৰি নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰো। তো গাইজ মই এপিনে এতিয়া ৰেডি হৈ আছো কাৰণ মই আজি যাম পূজা চাবলৈ। বাহিৰত কৰবাত ওলাই যাম আৰু ষ্টাইল নকৰিম এনেকুৱাটো হ'ব নোৱাৰে। তো থোৰা ষ্টাইলটো বনতা হে নে কি কয় গাইজ। এইপিনে মোৰ আজিৰ আউটফিট আছিলে এটা বডিকন ড্ৰেছ আৰু মই মোৰ ড্ৰেছ আপ কৰি ললো আৰু ফিলে মই পুৰা ৰেডি হৈ গলো আৰু এতিয়া আমি ওলাই যাম আৰু ক'ত যাওঁ কি কৰো আপোনালোকক মই গোটেইখিনি ভিডিঅ'ত দেখুৱাই থাকিম আৰু আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফাইনালি মোৰ ওলাই কমপ্লিট হৈ গ'ল আৰু মই আপোনালোকক মোৰ ফাইনেল লুকটো দেখুৱাই দিছো। চাওকচোন মোক কেনেকুৱা লাগিছে। এইপিনে গাইজ আমি আহি পাই গলো আমাৰ ফাৰ্ষ্ট লোকেশ্যন আৰু আমি এতিয়া আছো ITI। তাত ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে, ৰাস্তাৰ পৰা লাইটিংবোৰ ইমান ধুনীয়া লাগিছে আৰু তাত এখন বনাইছে টাইটানিক জাহাজ। আজিলৈকেতো আমি টাইটানিক জাহাজখন দেখাই নাই, মুভিতে দেখিছিলোঁ বাট এতিয়া ৰিয়েলত দেখিলোঁ, বহুত ভাল লাগিল। জেক আৰু ৰ'জ একদম পুৰা টাইটানিক প'জ দি ৰখি আছে, মন গৈছে উঠিয়ে লওঁ নেকি বাট কি কৰিম, এখন আৰ্টিফিচিয়েল হয় চ' নোৱাৰিলোঁ উঠিব আৰু ভিতৰখনো দেখাব নোৱাৰিলোঁ, ইমান ভিৰ আছিলে। এয়া গাইজ চাওক কিমান ভিৰ বা একদম ভিৰৰ পৰা সোমাব পৰা অৱস্থা নাই। এনেকৈ যেনে তেনে ওলাই আহিলোঁ আৰু তাৰ পৰা আমি এতিয়া আছো নাজিৰাজানত বিশেষ একো বনোৱা নাই, এনেকৈ আছে আৰু দেখুৱাই দিওঁ। গাইজ আমি আহি ক'ত আহিছোঁ আমি গাইজ আমি আহি পালোঁ এতিয়া দেওধৰ চাৰিআলি আৰু ইমান দূৰ আহোঁতে আৰু একো দেখুওৱা নহ'ল আৰু এতিয়া আমি পাই গ'লোঁ। তো গাইজ এইপিনে আপোনালোকে দেখা পালেনে ভাৱৰীয়াজনে ইমান মেকআপ কৰিছে, একদম মোৰ ওচৰৰ পৰা চাই ভালেই লাগিছে বাৰু, বেয়া লগা নাই। এইপিনে আমি এতিয়া লাইনত ৰখি গ'লোঁ ওপৰলৈ যাবলৈ। আই থিংক এইটো আইফিল টাৱাৰ হয় বাট আই ডোণ্ট ন', মই একজেক্টলি নাজানো, কনফাৰ্ম নহয়। যিহেতু মই ওপৰত আছিলোঁ তো মই ভাবিলোঁ ওপৰৰ পৰা তলৰ ভিউটো এবাৰ কেপচাৰ কৰি লওঁ, তো মই কেপচাৰ কৰি ল'লোঁ আৰু টাইমো বহুত হৈ গৈছিলে। তো মই ফাৰ্ষ্ট এটা পেষ্ট্ৰি খাই ল'লোঁ আৰু ভাবিলোঁ বাকীখিনি ঘৰত গৈ হামলা দিম আৰু। গাইজ মই এইপিনে লৈ লৈছোঁ ম'ম'জ আৰু এয়া চাটনি আৰু এইপিনে আছে চুপ, কাৰ প্ৰিয়, মইতো চুপ খাই বহুত ভাল পাওঁ। আৰু এইপিনে আছে দুটা আণ্ডা বইল। তো এতিয়া পূৰা খাম আৰু গাইজ এয়া আমি ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া অলপ ৰেষ্ট ল'ম। বাই বাই। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই ভাবিলোঁ পূজাত উঠা দুখনমান ফটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। তো এয়া মই আৰু মোৰ হাজবেণ্ড, কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং, আকৌ আজি মই যাবলৈ ওলাই আছোঁ এটা দাৱাতত। ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখুৱাই দিওঁ আৰু মই এতিয়া ৰেডি হ'ম, আপোনালোকক লগ পাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইপিনে মোৰ ফাইনেল লুক, মই ৰেডি হৈ গ'লোঁ পূৰা। তো এইপিনে গাইজ মই আজি নতুনকৈ লোৱা কুৰ্তি এটা পিন্ধি ল'লোঁ আৰু আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মোৰ এটা কমন হেয়াৰ ষ্টাইল আছে বুলি। তো মই আজি মোৰ কমন হেয়াৰ ষ্টাইলটো দিয়া নাই, আজি মই নতুন কিবা এটা ট্ৰাই কৰিলোঁ, কেনেকুৱা লাগিছে মোক জনাব। আৰু এইপিনে মই ঘৰৰ পৰা ওলাই গ'লোঁ, মই এতিয়া ৰাস্তাত আছোঁ। আৰু এইপিনে মই বাৰ লগত গ'লোঁ জুৱেলাৰী শ্বপত। মোৰ একো ল'ব লগা নাছিলে, বাৰ কাৰণে গৈছিলোঁ বাট তাত গৈ দেখিলোঁ ইমান কিউট হেয়াৰ ক্লিপ। মই লৈ ল'লোঁ, 3টা 30 ৰুপিজ ল'লে, কিন্তু মোৰ 30 ৰুপিজ পানী মে গয়া চপাক। তো মই এয়া ক্লিপ এটা লগাই পেলাই দেখুৱাই দিলোঁ আপোনালোকক আৰু মই এতিয়া গৈ আছোঁ। আৰু এইপিনে আমি আহি পাই গ'লোঁ আৰু মই এতিয়া মোৰ চেণ্ডেলযোৰ খুলি লৈ আছোঁ কাৰণ মানুহৰ ঘৰত সোমালে চেণ্ডেল পিন্ধি সোমাব নালাগে। তো ময়ো খুলি ল'লোঁ আৰু এইপিনে আমি আহি পাই গ'লোঁ। চাওকচোন মোক কেনেকুৱা লাগিছে, মই মিৰৰখনতে দেখুৱাই দিলোঁ। তো আলহীৰ ঘৰত ফাৰ্ষ্ট টাইম চাহ খাবই দিয়া হয়, তো আমিও চাহ খাই ল'লোঁ। আৰু এইপিনে চাওকচোন বায়ে ঘৰটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। ঘৰটোত সোমাই মোৰ বহুত ভাল লাগি যায়, মানে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু এই ঘৰকেইটা বায়ে নিজে বনাইছে, চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। আৰু এইপিনে এয়া মই আৰু এইয়া আৰ্টিফিচিয়েল কেণ্ডেল থোৱা দানিকেইটাও বায়ে বনাইছে নিজে।
এতিয়া মই ওপৰত আহি গ'লোঁ, ভাবিলোঁ দুখনমান ফটো তুলিম বুলি, তো মই ফটো তুলি ল'লোঁ। শেষত আপোনালোকক দেখুৱাই দিম। আৰু মই এতিয়া লাঞ্চ কৰি আছোঁ। আমাৰ লাঞ্চ কমপ্লিট হৈ গ'ল আৰু এতিয়া ইভিনিং বাজি গ'ল 5টা। তো আমি দুজনীয়ে ঘৰ আহি পাই গ'লোঁ। আৰু এইপিনে মই এতিয়া তলা খুলিম। আহি পাই গ'লোঁ। আৰু এইপিনে মই এতিয়া ঘৰ সোমালোঁ, পূৰা ভাগৰ লাগি গৈছে। আৰু এইপিনে হাজবেণ্ডে আনিছে চিকেন চপ। মই আনিব দিছিলোঁ ম'ম'জ, বাট আজি দশমী হোৱাৰ বাবে পূৰা চপবোৰ বন্ধ আছিলে, তো চিকেন চপে খালোঁ। আৰু কোনে কোনে ভাল পায় এনেকুৱা পেকেটবোৰ ফুটাই, পূৰা আৱাজ দিয়ে, বহুত ভাল লাগে। মই একদম ফুটামেই মানে, এইটো বহুত ভাল লাগে। তো গাইজ, এইপিনে মই লৈ ল'লোঁ এতিয়া চিপছ, আৰু মই এতিয়া চিপছ খাম। আপোনালোকে ভাবিব পাৰে ইমান খাই থাকে নেকি? নাই, মই ইমান খাই নাথাকোঁ। মানে মই যি বস্তুৱে লওঁ অলপ অলপকৈ খাই থাকোঁ, কাৰণ অলপ অলপকৈ খাই থাকিলে মানে ভাল লাগি থাকে। কাৰণ খোৱাটো মেইন হয়, আমি খাই থাকিলেহে ষ্ট্ৰং থাকিম, আৰু যদি আমি নাখোৱাকৈ থাকোঁ দেন আমি কমজোৰ হৈ যাম। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় দেন ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ ফৰ ৱাচিং। বাই বাই।